Hey guys, welcome back to this vlog channel. আজি মই আপোনালোকৰ লগত আজি এটা গাহৰি মাংস ৰেচিপি শেয়াৰ কৰিম। গতিকে কেনেকৈ বনাম গাহৰিখিনি গতিকে চাই থাকিব সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাব তেতিয়া বুজি পাব যে কেনে ধৰণে গটেখিনি মই বনাব লৈছো। এতিয়া সকলোতকৈ আগতে মই গাহৰিখিনি বইল হ'বলৈকে দিছো। বনোৱাৰ আগতে আমাৰ ঘৰত যেতিয়াই বনাম মই আগতে বইল কৰি পেলাই তাৰ পানীখিনি পেলাই দিওঁ কাৰণ বহুত তেলযুক্ত মাংস হয় এটো আৰু যেহেতুকে মাংস তেলান হয় গতিকে এটোৰ বাবে অলপমান বইল কৰি ললে ভাল হয়। তালে মছলাৰ টেপাটো ৰেডি কৰি লৈছো মই বৰ বেছি বিশেষ একো দিয়া নাই জিৰা জলকীয়া আদা নহৰু এইখিনি দিছো বেছি মাংসখিনি বইল কৰি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি এনে ধৰণে নমায়ো ললো। এতিয়া বনাবলৈ আগবাঢ়ি গৈছে কেৰাহীটো বহাই থৈছো ইয়াতে পেজকণো দি লৈছো এইখিনি ভজা হোৱালৈকে অকণমান সময় ৰৈ দিছো বাৰু। বেছিকৈ তেল মই ইউজ কৰা নাই কাৰণ মাংসৰ পৰা তেল ওলাই যেহেতুকে এতিয়া মই মাংসখিনি ইয়াতে বহাই দিলো পৰিমাণ অনুযায়ী নিমখখিনি দি দিছো পৰিমাণ অনুযায়ী ইয়াতে মই যিখিনি হালধি গুৰি লাগিব সেইখিনি ইয়াতে দি দিছো বাৰু। এতিয়াখিনি মিক্স কৰি পেলাই ভাজি লম ভালদৰে যাতে হালধি গুৰি আৰু নিমখখিনি ভালদৰে মাংসৰ লগত মিহলি হৈ যায়। এতিয়া ইয়াতে মই অকণমান জিৰা গুৰি আৰু অকণমান গৰম মছলা গুৰি আৰু লগতে অকণমান জলকীয়াৰ গুৰি দি দিছো। এতিয়া এইখিনি সকলোখিনি মিহলাই মই লৰাই দিছো যাতে এইখিনি মিক্স হৈ যায়। ভাজি থাকোতে বহুখিনি তেল মানে ইয়াৰ পৰা ওলাই গৈছে যেহেতুকে এইটো তেলযুক্ত মাংস মই আগতে কৈছিলো এটোৰ বাবে মই ইয়াতে বেছি মানে পৰিমাণত তেল ইউজ কৰা নাছিলো। তাৰ আগতে মই এইখিনি বইল কৰি পানীখিনিও পেলাই দিছো দেখিবলৈ পাইছে আপোনালোকে গতিকে তেল এইটোত কম ইউজ কৰিলে হৈ যায়। এতিয়া ইয়াতে মছলাখিনি দিবৰ সময় হৈ গ'ল মছলাখিনি দি দিছো দি পেলাই এইখিনি লৰাই পেলাই সম্পূৰ্ণকৈ ভাজি লম যাতে এইখিনিও মিক্স হৈ যায় ভালদৰে। ভজা হৈ গ'ল এতিয়া ইয়াতে পানীখিনি মই দি দিছো। এতিয়া এইখিনি ভালদৰে পানীখিনি উতলিবলৈকে এৰি দিম বাৰু। জোলটো ভালদৰে উতলিবলৈকে লৈছে অলৰেডি এতিয়া অকণমান সময় আৰু এইখিনি উতলিবলৈকে দিম তাৰপিছত নমাই ল'ম বাৰু। আমাৰ মাংস ৰেডি হৈ গৈছে এতিয়া মই এইখিনি সজাই পেলাই দেখুৱাই আছো বাৰু কেনেকুৱা হৈছে দেখিবলৈ। চাওক মাংসখিনি দেখিবলৈ বহুত ধুনীয়া হৈছে এইখিনি মই এনে ধৰণে সজাই ললো দেখিবলৈ ইমান টেষ্টি হৈছে গতিকে খাবলৈ বহুত বেছি পৰিমাণৰ টেষ্টি হ'ব। আপোনালোকে এনে ধৰণে বনাব পাৰে বহুত ভাল লাগে ট্ৰাই কৰিব বুলি আশা থাকিল। গতিকে মই দিয়া ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিলে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈকে ইমানতে সমাপ্ত কৰিছো।